हेलो एवरीवन मैं नतुन टी ब्लॉग आपन सकलोके स्वागतम जनाइছো আৰু আজি এটা ব্লগটো স্টাर्ट কৰিছো দেখিছে ন কোৰ পৰা আৰু বিয়া দিনাখনহে কিন্তু আমি দুজনী আৰু ভনিয়েকে সময় পাইছো দেই হাজিবলে কাছিবলে হাজা কাছ মানে কি অলপমান আহিছো আৰু যেটো ছোৱালী মানুহ হেকনটো লাগিবই ন আৰু কিন্তু মই যে ফাৰ্ষ্ট টাইম আহিছো দেই পাৰ্লাৰ মই কিন্তু এইবোৰ মানে ইমানটা কৰি ভাল বিয়াত কি বিনি বহুত বেলেগ লাগিছে মই কৈছো একদম সিম্পল বাক যেনেকে কৈছে আমাৰ ভিডিও ট্যাটু স্টুডিও This is owner's on. আমি এটা কো পালহি মিয়াবা কা ঘৰ ভাত খাবলে এই যে কয়না ভনি কৰি কিছে কেনেকুৱা অৱস্থা গাইস সব থাকিব লাগে ঘৰত কিন্তু ঘুৰি ফুৰিছে গাইয়ে গাইয়ে চুলদুলিবোৰ গুটে একদম ষ্টাইল মাৰি বেলি মুকুট ভাগলো মাইছে কালি তো সাবলে আছে কালি না বৰছিলে আমি মেহেন্দি দেখাই সব লোক আৰু হেৰ লাই টাইম ভাত বনাই খাই লম তাৰপিছত ৰাতিলে আমাৰ যাব লাগিব আকৌ এতিয়া মেহেন্দি আমি লগালো আগতে মেহেন্দি লগাই আহিলো মানে আমি এই পাৰ্লাৰতে লগাই আহিলো কইনাৰ সময় নাই আৰু আমাৰ মানে বেছি নাই লো এখন ও মনা এতিয়া আমি মেহেন্দি কাৰণে জাগাৰ ডেকোৰেশন কৰিব লাগিব কণীজনীয়ে চাই প্লে আই ও মেহেন্দি বনাইছো আৰু কিবা হৈছে দেখিবলৈছো ইমাৰ্জেন্সি একদম এইবোৰ বনাবলগীয়া হৈছে লো হা সব ওলালে আমি ডেকোৰেশন কৰাই নাই মুনবাই মই পুৰা কৰি আছো হয়নে এ ফুল দেখাই দিয়া চলো এ আমাৰ কইনা একদম জেগালে এইফালে আমাৰ জুনমণি এ কি খুচি মুচি লৈছা যে सब এটা রেডি হবো আমি এখন দেখাই দিয়া পিঙ্ক পিঙ্ক এজনে মা জুনমনি এটা লাগনি সাও সাও আই যা যা সব আমার পিঙ্ক পিঙ্ক
এনেদৰে ভাল সময়কণ সাঁচি ৰাখিলোঁ। যদি আপোনালোকে চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ বাই বাই। আকৌ লগ পাম বিয়াৰ ভিডিঅ'ৰ সৈতে।